কবিতাৰ শিৰোনাম সোঁৱৰণিৰ এখিলা পাত। আবেলিৰ আকাশখন বৰ উদাস আছিল, য'ত ভালপোৱাৰ সুগন্ধি বিয়পি পৰিছিল। নৈখনো বলিয়া আজি তোমাৰ উশাহত, নৈখনো বলিয়া আজি তোমাৰ উশাহত। আমাৰ কথাবোৰ শেষ হ'ল চাগে, আমাৰ কথাবোৰ শেষ হ'ল চাগে। তুমি শুনা নাই? আমাৰ সলনি এতিয়া মৌন গছৰ পাতবোৰেহে কথা পাতে। উজাই যায় সোঁৱৰণিৰ সময়। নিয়তিৰ কেঁকুৰিত এৰি থৈ আহিলা অজানিতে এজাক বকুলৰ বতাহ। নিয়তিৰ কেঁকুৰিত এৰি থৈ আহিলা অজানিতে এজাক বকুলৰ বতাহ। কেঁচা সেউজীয়াৰ অৰণ্যবোৰে উচুপি উচুপি কান্দে। শুনিছানে কেতিয়াবা? কেতিয়াবা পদুম পাতৰ ধ্বনি বিস্ফোৰিত হৈছিল তোমাৰ মৌন ওঠত। চকুপানীবোৰে কলিজাত মৰা সুঁতিৰ দৰে মেৰিয়াই ধৰিছিল। চকুপানীবোৰে কলিজাত মৰা সুঁতিৰ দৰে মেৰিয়াই ধৰিছিল, য'ত আমাৰ কথাবোৰে বাট হেৰুৱাইছিল। সকলোৱে কয় আকাশৰ হৃদয়ত নীৰৱতাই বাঁহ সাজে। আমিও শুনিছিলোঁ। এতিয়া এনে কিনো হ'ল, য'ত সোঁৱৰণিৰ এখিলা পাত কাৰোবাৰ ভৰিৰ গছকত মৃত্যু হ'ল? সেই সময় তুমি এতিয়া ক'ত? ধন্যবাদ।